এই সব অঞ্চলত সো প্রথমত আমার আজি এই মিটিংত চেয়ারম্যান আর রেসপেক্টেড ক্যান্ডিডেট আমার লুথি কান্তা কর্মী আর আমার স্টেজত পঢ়া যিমানকে লিডাৰসকলক মই প্ৰথম এই বাই ইলেকশ্যনত মই এটা অপজিশ্যন ফোরাম ক্যান্ডিডেট জিকা এই নমস্কার ডক্টর প্রথম নমস্কার জিকা নমস্কার এই মোৰ অসমীয়াটো বহুত বেয়া তথাপিতো মই চেষ্টা কৰিম আপোনাৰ লগত কিবা ভাবিব নালাগে কাৰণ আমাৰ হিলছ এৰিয়াত থকা অসমীয়া অকণমান বেলেগ ধৰণৰ হয় কিন্তু মাই লাভ ফৰ দ্য আছামিজ এইটো বহুত ডাঙৰ মোৰ মনটো বহুত ডাঙৰ সেইকাৰণে মই এই কেম্পেইনটো জইন কৰিলোঁ আমাৰ পাৰ্টি কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু এনচি হিলছ এই এৰিয়াত আছে আৰু কাৰ্বি আংলঙত যিমান ট্ৰাইবেল সকল আছে এইসকলে আমাৰ পাৰ্টি জইন কৰি কিনি এতিয়া শক্তিশালী কাম কৰি আছে আৰু যিমান তাতে আদিবাসীসকল টি-ট্ৰাইব এইসকলক ৰিচেণ্টলি আমাৰ পাৰ্টি যোগদান কৰি কিনি শক্তিশালীকে আমি তেওঁলোকক কাম কৰি আছে এইকাৰণে এই বেহালী সমষ্টি আমাৰ এই কেণ্ডিডেট লক্ষী কান্তা কৰ্মী ডাঙৰীয়া তাক জিকাবলৈ আমি এতিয়া কাৰ্বি গাঁও আছে ইয়াতে এই বেহালী এৰিয়াৰ আমাৰ কাৰ্বি গাঁও আছে এই গাঁও এৰিয়া আমি গৈ কিনি আমাৰ গাঁৱৰে আমি কেম্পেইন কৰিবলৈ আহিছোঁ এইটোৱে চ' আমি চবকে এটা মোৰ ফালৰ পৰা মই এটা শ্লোগান দিব বিচাৰোঁ চব মোৰ পিছতে ক'ব পাৰিবই নাই বিজেপি কংগ্ৰেছ কাম নাই বিজেপি কংগ্ৰেছ কাম নাই অপজিশ্যন ফৰম অনলি অখিল গগৈ অনলি মৰুজ্যোতি গগৈ অনলি লক্ষী কান্তা কৰ্মী অনলি জয়শ্ৰী কথা অনলি অজিত ভূঞা অনলি এই যোগে এটা ডাঙৰ শ্লোগান আছে এই শ্লোগানটো আপোনালোকক নাপাহৰিব 13 তাৰিখে বাই ইলেকশ্যনত আপোনালোকক ভোট দিবলৈ যাব তেতিয়াহ'লে আপোনাৰ আমাৰ কেণ্ডিডেট নামটো মনত আছেনে কি আছিলে আৰু এবাৰ ঠিকে এইটোৱে এটা চব জানে আমি ভাবিছিলো যে কংগ্ৰেছ যোনটো গভৰ্ণমেণ্ট চলাই আছে অসমত আমি ভাবো যে কংগ্ৰেছে আমাক বহুত উন্নতি কৰিব বুলি ভাবিছিলে কিন্তু 15 বছৰ কংগ্ৰেছ ষ্টেটত ৰুল কৰাৰ পিছত আমাৰ আদিবাসীসকলক কাৰ্বিসকল গাঁও আমাৰ যিমান খিলঞ্জীয়া অসমীয়া গাঁও এতিয়া অৱস্থাই নাই এতিয়ালৈকে কংগ্ৰেছ গভৰ্ণমেণ্ট হোৱাৰ পিছত বিজেপি গভৰ্ণমেণ্ট ৰুল কৰাটো একেই অৱস্থাই হৈছে হয়নে নহয় আমি উন্নতি হৈছে নেকি গাঁও হোৱা নাই আমাৰ গাঁও একো উন্নতি হোৱা নাই মই নিজে কাৰ্বি গাঁও গৈছোঁ তাতে এতিয়ালৈকে ভালকে তাতে হেল্থ চাব চেণ্টাৰ আমি দেখি পোৱা নাই হয়নে নহয় খোৱা পানী তাতে ভাল অৱস্থা নাই ঘৰে ঘৰে এতিয়ালৈকে খাবলৈ চাউলে নাই হয়নে নহয় মই নিজে কাৰ্বি গাঁও গৈ কিনি গম পালোঁ এতিয়া মই আদিবাসী গাঁৱত যাওঁ আমাৰ কেণ্ডিডেটৰ লগত আমি গম পাওঁ কি অৱস্থা হৈ আছে আমাৰ কেণ্ডিডেটে জানে হয়নে নহয় এইটো কাৰণে এইবিলাক নেশ্যনেল পাৰ্টিসকলে আমাক আদিবাসীসকল খিলঞ্জীয়া অসমীয়াসকল আমাৰ কাৰ্বিসকল যিমান ট্ৰাইবেলসকল কাৰণে বহুত দুখীয়া কৰাই দিছে আমাৰ কাৰ্বি আংলং বহুত উন্নতি হ'ব লাগিছিলে এতিয়া তাতে আমাৰ CM হৈছে তুলিৰাম ৰঙা ডাঙৰীয়া তুলিৰাম ৰঙাতে এতিয়া কি হৈছে কি অৱস্থা হৈছে এইটো আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ ATM হিচাপত এতিয়া ৰাখিছে গম পাইছেনে ATMটো কি বস্তু পইচা ওলাই ন তো হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা আমাৰ তুলিৰাম ৰঙাক ব্যৱহাৰ কৰি আমাৰ কাৰ্বি আংলং যিমান টকা আছে সেতে লৈ আছে এইবিলাক টকা ক'ত গৈ পাব লাগিছিলে আমাৰ কাৰ্বি গাঁও নাগাসকল গাঁও খাচী ৰেঙা নাগা গাৰো গুৰ্খা আদিবাসী খিলঞ্জীয়া অসমীয়াসকল গাঁও গৈ পাব লাগিছিলে কিন্তু কি হৈছে এই টকাটো গৈ পাইছে হিমন্ত বিশ্ব শৰ্মাৰ কি কয় ৰিলিফি ভূঞা অফিচত হয়নে নহয়
কৰপশ্যন সকল কাৰণে আমি ইয়াক পাৱাৰ পৰা ডাউনফল কৰিবলৈ আমাৰ চাৰিটা পাৰ্টি APSLC ৰাইজৰ দল আৰু AJP আৰু আমাৰ অজিত প্ৰজা পাৰ্টি একে মিলি আমাৰ CPI কেণ্ডিডেট আমাৰ লক্ষী কান্তা কৰ্মীৰ কাৰণে আমি জিকাব লাগে হ'বনে না হ'বনে আপোনালোকক ভয় খাব নালাগে চিন্তা কৰিব নালাগে আমি ভয় নাচাওঁ আমি এটা চাৰিটা পাৰ্টি আমি শক্তি কাম কৰি আছে শক্তি হৈ কাম কৰা কি কাৰণে আমাৰ কংগ্ৰেছ আৰু বিজেপিয়ে আমাৰ বহুত নষ্ট কৰিলে যোৱা 30-40 বছৰ এইটো নষ্ট কৰাটো আমি এতিয়া উঠিব লাগিব আমাৰ অপজিশ্যন ফলৰ পৰাই আমি কাম কৰিব লাগিব হ'ব যে মই দীঘলীয়া কথা নিদিওঁ এইখিনি কৈ কিনি মই প্ৰাৰ্থনা কৰিলোঁ 13 তাৰিখ কিন্তু ইলেকশ্যন হ'ব ভোট দিবলৈ যাব লাগিব আপোনাৰ লগত আমাৰ কেণ্ডিডেট কাৰণে এই অপজিশ্যন কেণ্ডিডেট আমাৰ কেণ্ডিডেট